ধুই ভাত পানী খাওঁ। তুমি খালা নহয় ভাত? মই খালোঁ দিয়া। দেউতা মই যাওঁ এতিয়া বস্তুখিনি দি আহোঁ। আৰু তুমি হেৰি কৰা চুগীৰ ওচৰতে শুই অকলে শুই আছে তাইৰ কাষতে অলপ শুই কিনে থাকাগৈ মানে বাহিৰত গৈ থাকা অলপ আৰাম লোৱা যোৱা মই যাওঁ। হ'ব বাৰু যোৱা পাৰিলে সোনকালকে আহিবা মই বাৰু কুহিৰ লগতে থাকিম। তাই টোপনি গ'ল নেকি? অঁ টোপনি গৈছে। অঁ হ'ব দিয়া মই যাম। এইখিনি কিহত নিবা? অটোৱালাজন আহিছেই মই গেটলৈকে লৈ যাওঁ তাৰপৰা লৈ যাম আৰু এইখিনি। অঁ হ'ব দিয়া লৈ যোৱা। দেউতা অঁ কি হ'ল মাজনী? দেউতা কালি যে আমি প্ৰগ্ৰামটো কৰিছিলোঁ আজি নিউজত ওলাইছে নহয়। হয় চাবা নেকি? নেকি? চাম দিয়া দিয়াচোন বাৰু। নিয়ৰৰ ফুলৰ আৰু সাহিত্য সভাৰ আলোচনীৰ উদ্যোগত পদপথৰ ভোকাতুৰসকলক অন্নদান আৰু বস্ত্ৰদান কাৰ্যসূচী। প্ৰেৰণাৰ আলোচনী নিয়ৰ ফুলৰ উদ্যোগত আৰু সাহিত্য সভা আলোচনীৰ সহযোগত ভোকাতুৰ অন্নদান বস্ত্ৰহীনক বস্ত্ৰদান তেওঁলোকেহে পাৰে যাৰ মানসিকতা মহান। অনুষ্ঠানটোৰ জুৰিমণি মুদৈ আৰু বিজু ফুকন কলিতাৰ তত্বাৱধানত শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়। শুক্ৰেশ্বৰ মন্দিৰ পাণবজাৰ ফাঁচী বজাৰৰ আশে-পাশে ঠাইসমূহত প্ৰায় শতাধিক পদপথৰ অসহায়সকলক অন্নদান আৰু বস্ত্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটোত সহায় আৰু সহযোগিতা আগবঢ়ায় বিশিষ্ট লেখক কবি শোভন কুমাৰ মেধি আৰু কবি লেখিকা সমাজসেৱিকা দীপলু শৰ্মাই। উল্লেখযোগ্য যে 2012 চনৰে পৰা ভোকাতুৰসকলক অন্নদান আৰু বস্ত্ৰদানৰ দৰে মহৎ কাৰ্যসূচীটো প্ৰেৰণাৰ আলোচনী নিয়ৰৰ ফুল আৰু সাহিত্য সভা আলোচনীৰ সভাপতি বিজু ফুকন কলিতা আৰু সম্পাদক জুৰিমণি মুদৈ লেখক আৰু লেখিকাসকলৰ সহযোগিতাত অনুষ্ঠিত কৰি আহিছে। ভালে কৰিছা দেখোন, ভালে হৈছে। এইটো লোৱা। কুহি ক'ত আছে? কুহিয়ে কিতাপ পঢ়ি আছে দেউতা আৰু ৰাতিও বহুত হ'ল নহয় মোৰ ভাতটো প্ৰায় হৈছেই। অঁ হয় নেকি? তুমি উঠা নহ'লে ভাতকেইটা খাই লোৱা গৰমে গৰমে। অঁ খাম দিয়া বাৰু। কুহি ভাত হ'ল নহয় আহা খোৱাহি। মা গৈছো ৰবা। তাত তামোল খালানে তুমি? অঁ খাওঁ আৰু। অঁ হেৰি কুহিয়ে ভাত খালানে? অঁ মই তাইক ভাত দি থৈ আহিছোঁ মই। আৰু এটা কথা নহয় দেউতা কাইলৈ এওঁ আহিব। অঁ কালি জোৱাই আহিব নেকি? অঁ আহিব দেউতা। হেৰি তুমি হেৰি কৰিবাচোন কাইলৈ দাড়ি চুলিকেইটা কাটি আহিবা। কালি ৰাতিপুৱাই দাড়ি চুলিখিনি কাটি আহিম। মই এতিয়া শুৱেগৈ। তুমি অলপ বাগৰ দিয়াগৈ যোৱা। কৃষ্ণ কৃষ্ণ হৰি ৰাতিটো পাৰ কৰি দিবা আৰু। মাজনী অঁ দেউতা লাইটটো অফ কৰি দিবা মই শুলোৱে। অঁ হ'ব দিয়া তুমি শুই থাকা মই লাইট অফ কৰি দিম। হ'ব দিয়া। কৃষ্ণ কৃষ্ণ